কি খবৰ ভালনে? আমাৰ ভালেই। বিহু পাইছেহি, ভোগালী বিহু গম পাইছে সকলোৱে। পিঠা পনা বনোৱা মানে এইবিলাক ৰেডি হৈ আছে। অলপ আগত কালিয়ে খুন্দিলোঁ নহয়, এতিয়া ধূপ পিঠাৰ কাৰণে কালিয়ে খুন্দিলোঁ আমি ধূপ পিঠাৰ কাৰণে মায়ে মই দুইজনীয়ে। তাৰপিছত আজি আকৌ বৰা পিঠা তিল পিঠা উঠেনে নুঠে নাজানো আৰু, মিক্সিত দিয়ে বা প্ৰথম কৰি চাইছোঁ মানে খুন্দি থৈছোঁ, কিন্তু অকণমান নিয়ৰত দিব লাগিব মানে, তেতিয়াহে পিঠাটো উঠিব। মানে অকণমান কিবা মিক্সিত দিলে মানে গৰম ভাৱটো বেছি পায় যে, অকণমান মানে খেচখেচীয়া নিচিনা হৈছে, পিঠাটো কোমল হৈ উঠা নাই মানে। তো কাইলৈ বনাই চালে গম পোৱা যাব সেইটো কেনেকুৱা হয়। তাৰপিছত এইফালে এগাল নাৰিকল দিছে আৰু এটা গোটাকৈ আছে, গোটাবলৈ আছে। এই গোটেইগাল বনাব লাগিব আজি। অলপ পিছৰ পৰা মানে ষ্টাৰ্ট কৰি দিম আৰু। তাৰপিছত দীক্ষুতো এতিয়া স্কুলৰ পৰা আহি পোৱাহি নাই, অথনিয়ে ছুটি হ'ল। দেউতাকক গোলাঘাট গৈছিলে, এতিয়া আহি পাই তাহাঁতক আনিমগৈ ক'লে, মানে দেৰিয়ে হৈ গ'ল। জেঠুৱাকে চাগে নি পেলাই ধাবাত থৈ দিছে, এতিয়া ধাবাৰ পৰা সিহঁতক আনিবহে। তাৰপিছত এইফালে পুপু আমাৰ লগত এনেই কাম লাগি আছে আৰু। মায়ে সেই ধূপ পিঠাকেইটা বোলে এতিয়াই গুলি থৈ দিওঁ, তেতিয়া মানে ৰাতিয়ে হওক বা কাইলৈ ৰাতিপুৱাই হওক বনাব পাৰিম। তাৰপিছত তিল পিঠাটো কেনেকুৱা হয় মানে উঠে নুঠে সেইটো মই আপোনালোকক পিছত জনাম। আমাৰ মানে তৰিকাটোত উঠেগৈ নে নুঠেগৈ, প্ৰথম মানে মিক্সিত দিয়া পিঠা বনাই চাম। নহ'লে তিল পিঠা মানে মিক্সিত দি মই কেতিয়াও বনাই ঢেঁকীত খুন্দাহে বনাইছোঁ। ঢেঁকীত খুন্দাটো ধুনীয়া হয়। এতিয়া চাওঁ আৰু কি বনাওঁ আপোনালোকক দেখাম। ঠিক আছে, কফিচত লগ পাই আছোঁ। চেনি সানি থোৱা আছে লাডু বনাবলৈ, আৰু এইকেইটা মিক্সিত দিবলৈ আছে। সেইখিনি ৰুকনিত পিছা হ'ল, এইখিনি মিক্সিত দিবলৈ থৈছোঁ। ধূপ পিঠাৰ কাৰণে এইখিনি গুৰ চুৰ সানি থোৱা আছে, বনালে দেখাম। টাউন গৈছোঁ এতিয়া, চালনী এখন পাই লৈ আহিছোঁ। আগৰখন মানে মোৰ বৰ হেৰেঙা আছে, নতুন এখন লৈ আহিছোঁ। ইফালে আমাৰ লাডু বনোৱা চুৰু হৈ গৈছে, নাৰিকল ভাজি আছে, ইয়াতো আছে, আছে কাহিনীত বনোৱা কথা আৰু। কাইলৈ দেখাম, আজি লাডুৱে দেখাইছোঁ আৰু। এইটো আহিলে আকৌ নাগিন দেখাবলৈ, এইটো নাগিন দেখাবলৈ আহিলে পাবা। কিবা হিচাপ নাই কৰা আৰু। এতিয়া 12টা বাজিব হ'ল, আকৌ পিছত দেখাই আছোঁ। এইফালে দেখিছে মোৰ পিঠাকেইটা ধুনীয়াকৈ উঠি গৈছে, কোনো দিগদাৰ হোৱা নাই। এয়া দেখিছে এইকেইটা পিঠা উঠিলে, আৰু বাকী বনাই লওঁ। বাকী তিল লগাই দিম। তিলকেইটা ধোৱা আছে মানে, মই এতিয়া এনেই চেম্পলটোৰ কাৰণে বনাই চাইছিলোঁ, ধুনীয়া হৈছে। এইটো প্ৰথমটোৱে ধুনীয়া হৈছে, এইটো বাকীবিলাক নকওঁৱেই। প্ৰথমটো কিছুমানটো ভাগি ছিগি যায়, এইটো ছেকেণ্ডটোহে মোৰ খালি ভাগিলে কিবা এটা স্বৰূপত। বাকীকেইটা ধুনীয়া হৈছে, এইকেইটা দেখিছে। এইকেইটা লংকা পাতি পিঠা চাউল আছিলে পায়, বৰ ধুনীয়া হৈছে পিঠাকেইটা। মিক্সিত পিছা বেয়া হ'ব বুলি ভাবিছিলোঁ, কিন্তু ধুনীয়া হৈছে। ধূপ পিঠাৰ কাৰণে মই সানি পেলাই কালিয়ে বনাই থৈছোঁ, এতিয়া বনাম আৰু তেল দি থৈছোঁ। কৰিছোঁ বেছি ডাঙৰ নাই। এইফালে দেখিছে আমাৰ পুপু খুৱাই থৈছোঁ, তেতিয়াহে মই কামবোৰ কৰিব পাৰিছোঁ, নহ'লে নোৱাৰোৱেই। ইমান টাইম লাগিছে খুৱাওঁতে। খুৱাই কৰি এইফালে পিঠাকেইটা কৰি লৈছোঁ। পিঠা বনাইছোঁ, অথনি অকণ চেনি দি পেলাই
এইফালে দেখিছে মই এতিয়া তিলপিঠা বনাই আছোঁ। অথনি বনোৱাকেইটা হ'ল অকল চেনি দি পেলাই বনালোঁ, কমকৈ আছিলে। তাৰপিছত আকৌ 1 কেজি পাই গ'লোঁ মানে বৰা চাউল। তাৰপিছত এইখিনি হ'ল বকুল বৰা চাউল ধানৰ বোলে, এইখিনি অকণ ৰঙচুৱা নিচিনা। এইখিনি দেখাচোন, অথনিখিনি বহুত বগা। এইখিনি এতিয়া বনাই আছোঁ। এইখিনি অথনিৰ আৰু এইখিনি এতিয়া বনাবই আৰু বনাই আছোঁ। তালৈ যামগৈ আৰু বনাই আছোঁ নহয়। এইফালে আৰু বনাই আছোঁ। মানে এনেকুৱাই লাগ ভিডিঅ' কৰিবলৈ হায়াৰ কৰি আনি থৈছোঁ আৰু। কেমেৰা মুখত এতিয়াহে আহিব পাৰিছোঁ। এতিয়া দেখিছে দিনটো মানে এইবিলাক কৰি থাকোঁতে মোৰ কঁকাল বিষ উঠি গ'ল। অথনি ৰাতিপুৱা বনালোঁ মানে সেই অলপ আছিলে চাউল, সেয়া সৈতে বগা উঠিলে। তাৰপিছত আকৌ মানুহ এগৰাকী দিলেহি মানে এয়া বকুল বৰা ধানৰ চাউল হয়, অকণ ৰঙচুৱা নিচিনা পেলাই। তাৰপিছত লাডু দেখিলে কালি, আৰু তিলৰ লাডু দুটামান বনাবলৈ আছে। আৰু সেইটো তেল পিঠাটো যে নিমখ দি বনাই যে, সেইটো পোৱালিটা খাই ভাল পায় মানে, নিমখীয়াকৈ বনাব লাগে। সেইটো বনাবলৈ আছে, সেইকেইটা কাইলৈ বনাম। আজি ইমানেই বনাইছোঁ আৰু এটোপোলা ইয়াত দেখিছোঁ, এইটোত 1 টোপোলা আছে, 120টা আছে নাৰিকল। এইটো যাব চেৱাগুৰি ভণ্টিহঁতৰ ছোৱালীজনী মানে অন্নপ্ৰসন্ন আছে 2 তাৰিখে মাঘৰ। তাৰপিছত লাডু ইয়াত বনাই দিলে বোলে। কালি ৰাতি সেয়া 12টা বজালৈকে লাডু বনালোঁ, 9টা নাৰিকলৰ মানে। তাৰপিছত 120টা আলাই দিছোঁ, বাকীকেইটা ঘৰত ৰাখিছোঁ, বিহুৰ কাৰণে লাগিব যে ঘৰলৈও মানে বনাই লৈছোঁ লগতে। আৰু ইমানে আৰু বিহু। কাইলৈ আৰু বিহুত কি হ'ব দেখাম, কোন আহিব, কি খাম তাত। আজিলৈ মোৰ ইমানে ভিডিঅ'টি। যদি চাই ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে মাঘৰ বিহু সকলোকে শুভেচ্ছা যাচিছোঁ ইয়াৰ দ্বাৰাই। আজিলৈ বাই বাই।